এয়া চাওক এই কুকুৰটো ইমান কষ্ট কৰি চলি আছে চাওক এখন ভৰিয়ে নাই তাৰ দেখিলে এনেকুৱা বেয়া লাগে এইটো চাওক আমাৰ কলেজৰ পৰা হেণ্ডক্ৰাফ্ট বনাব দিছে মানে এইটো মোৰ লগৰটোৱে বনাইছে ই বনাইছে ৱাও তই বহুত মাৰ্ক পাবি দেই আমিও বনাম কিবা এটা মানে সি বনালে এইটো বনাইছে এয়া চাওক এটা প্লাষ্টিকৰ বটল আমাক মানে কলেজৰ পৰা এটা ৱৰ্ক এডুকেশ্যন বুলি এটা পেপাৰ আছে তাৰ পৰা আমাক বনাব দিছে যে ৱেষ্ট মেটেৰিয়েল দি এটা মানে যিকোনো এটা হেণ্ডক্ৰাফ্ট বনাব দিছে যিটো আমি মানে ব্যৱহাৰ কৰিব পাৰোঁ ইউজ কৰিব পাৰোঁ চ' এইটো এটা হৈছে প্লাষ্টিকৰ বটল মানে পেলনীয়া বস্তু দি বনাব দিছে চ' ইয়াত মোৰ কালাৰ চালাৰ আছে চব বস্তু চব বনোৱাৰ পিছত আপোনালোকে চাব ঠিক আছে ফাইনেলি চাওক এইটো বনালোঁ এইটো পেন পেঞ্চিল থ'বৰ কাৰণে কেনে হৈছে জনাব তো গাইজ আছোঁ বৰ্তমান নগাঁও চামগুৰিত আগত এটা ভিডিঅ'ত কৈছিলোঁৱে যে ডিএলএড কৰিব নগাঁও আহিম বুলি চ' বৰ্তমান ইয়াতে আছোঁ আৰু ইয়াত আছে আমাৰ ভাড়া ৰুমটো এই ঘৰটো দেখা পাইছে তাত আমাৰ ভাড়া ৰুমটো আছে আমি ইয়াত 3জন থাকোঁ আৰু এইটো চাইডত অলপ ধৰক আধা কিলোমিটাৰমান গ'লে ইয়াত আমাৰ ট্ৰেইনিং চেণ্টাৰটো পোৱা যায় ঠিক আছে এইটো চাইডত আৰু এইটো চাইডে এখন ফ্ৰণ্টতে আছে চাওক এইখন টি বাৰ হয় চাহ পোৱা যায় ইয়াত বহুত ধুনীয়া বাৰ এখন আজি আমাৰ ট্ৰেইনিং চেণ্টাৰ অফ আছে চ' ভাবিছোঁ অলপ ঘূৰিব যাওঁ চামগুৰি মাৰ্কেটত যাম ফাৰ্ষ্ট বহুত ডাঙৰ মাৰ্কেট আৰু তাত অলপ দুটামান কাম আছে তাৰপিছত এটা বঢ়িয়া প্লেছত যাম আৰু ব্লগটো কণ্টিনিউ কৰি থাকক ফ্ৰণ্টত এখন চাওক এখন ধুনীয়া নামঘৰ এইখন চাওক চামাগুৰি মহাবিদ্যালয় গেটখন আৰু এইফালে চাওক ৰাস্তাবিলাক বনাই আছে প্ৰথম ভাবিছিলোঁ ডিএলএড কোৰ্চটো বহুত ইজি হয় নেকি এতিয়াহে গম পাইছোঁ কিমান হাৰ্ড একদম এছাইনমেণ্ট প্ৰেক্টিকেল হেণ্ডক্ৰাফ্ট এইবোৰ দি মানে একদম মাথা চাথা বেয়া কৰি দিছে আজি ছেকেণ্ড ছেটাৰডেৰ কাৰণে অফ আছে নহ'লে গোটেই দিন ক্লাছ কৰাই মানে গোটেই লাইফটো বিজি কৰি পেলাই এনেকুৱা হাৰ্ড আৰু মানে এনেকুৱা প্ৰিপাৰেশ্যন কৰাই আছে মানে এজন প্ৰকৃত মানে টিচাৰ বনাইহে এৰিব আৰু এনেকুৱা প্ৰিপাৰেশ্যন দি আছে আমাক এনেকুৱা ক্লাছ কৰি আছে আৰু এয়া চাওক মোৰ লগৰটো কাৰো লগত কথা চথা নাপাতে একদম ভদ্ৰ আৰু এয়া চাওক ইয়াত ভোগালী বিহুৰ কাৰণে এয়া বনাইছে হাতী এটা বনাইছে আৰু এইখন হৈছে চামাগুৰি বজাৰখন ইয়াত চানডে একদম পুৰা ভিৰ হৈ থাকে চাওক কিমান এটা ধুনীয়া প্লেছত বৰ্তমান আহিছোঁ আহি পাইছোঁ আৰু বহুত ফিলে ঘূৰি চাওক কি মজাৰ এটা প্লেচ এইটো চব সৰিয়হ একদম পুৰা য়েল্ল' হৈ আছে চাওক বহুত জেগা এৰিয়া লৈ সৰিয়হ খেতি হৈছে চাওক কিমান এটা একদম ধুনীয়া পৰিৱেশ একদম শান্তি পৰিৱেশ চব একদম য়েল্ল' আৰু জেগাখিনি একদম কোনো হাই চিল্লা একো নাই একদম পুৰা এটা মজা পৰিৱেশ চাওক পুৰা শান্তি জেগা ইমান দিন আছিলোঁ একদম ৰুমৰ ওচৰতে একদম ৰাস্তা আছে এনি টাইম গাড়ী অহা যোৱা কৰি থাকে একদম পুৰা অশান্তি মানে আজি একদম মজা লাগিছে ইয়াত আহি চাওক ফিলিং কি মজা আৰু বৰ্তমান এটা ট্ৰেণ্ডো চলি আছে যে সৰিয়হ খেতিত ফটো উঠি পেলাই চবে ফটো দি আছে